Hey guys, মই সংগীতা আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল সংগীতাস ভ্লগলৈ। মই ভাবিছো আজি এটা ভ্লগে কৰি দিও। কি কৰিলো মই দিনটো হেতুকে দেখাও, যেহেতু মই তেনেকে দিনটো কি কৰো কি নকৰো দেখাবলৈ সময় নাপাও। তো আজি মই ভাবিছো এটা সৰুকৈ ভিডিও এটা বনাও আৰু আপোনালোকৰ আগত আগবঢ়াও। ঠিক আছে, তেনেহলে আপোনালোকে মোৰ ভিডিওটো মায়ে তিনিটা ফুলৰ পুলি আনিছে, খুব ধুনীয়া। এনেকে ছায়াত থৈ দিছো ফাৰ্ষ্ট, পাছত ৰ'দত দিয়া যাব। পুৱাৰ ব্ৰেকফাষ্ট কৰি অকমান ৰ'দত আছো, ভাল লাগে তেতিয়া ঠাণ্ডাৰ দিনত ৰ'দত থাকি। আজি মই বিলাহী, পিঁয়াজ, আদা নহৰু এনেকে দি মাছৰ জোল বনাম। জোল মানে অকমান গ্ৰেভি টাইপ কৈ, আৰু শাক বনাম। আপোনালোকে চাওক, সকলোৱে বনাই বাৰু, তথাপিও মই আপোনালোকক দেখাইছো, চাই যাওক। নিজৰ কাৰণে টাইম উলিয়াই পাৰ্লাৰত আহিলোঁ আৰু স্পা কৰিলোঁ, ভাল লাগিল। আৰু মোৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব খুজিছোঁ। আৰু যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। বাই বাই।